হাই শেনাজ, হেল্ল'। কিবা কোৱা এতিয়া, মই ইমান দিনৰ মূৰত তোমাৰ ৰবা এয়া আজিৰ আমাৰ প্ৰেক্টিছ কথা। হে এভৰিৱান, নমস্কাৰ সকলোকে আৰু ৱেলকাম টু আৱাৰ চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। একচুৱেলি আজি মই এই ভিডিঅ'টো কোনো ডান্স কভাৰৰ কাৰণে কৰা নাই, মই অলপ এটা বেলেগ ধৰণৰহে ভিডিঅ' লৈ আহিছোঁ। অ'কে, চ' কিনো বেলেগ ধৰণৰ ভিডিঅ' সেইটো মই এতিয়া আপোনালোকক ক'ম। একচুৱেলি আমি কালা সংগমে বহুত দিনৰ পৰাই বহুত ৰিকুৱেষ্ট পাই আছিলোঁ যে আমি আমাৰ চেনেলত ব্লগছ আপলোড কৰিব লাগে, আৰু ইভেন আমাৰ বহুত ফ্ৰেণ্ডছেও ছাজেষ্ট কৰিছিলে। গতিকে আমি চাৰিজনীয়ে ভাবিলোঁ যে ঠিক আছে, দুই এটাকে ব্লগ দিয়াই আৰম্ভ কৰোঁ। আৰু সেয়েহে এই ভিডিঅ'টোৰে মই কালা সংগমৰ প্ৰথমটো ব্লগ লৈ আপোনালোকৰ মাজত আহিছোঁ। সেইকাৰণে এতিয়া মই যাম শেনাজৰ ঘৰত, আমি প্ৰেক্টিছ কৰিম আৰু খুব সোনকালে এটা নতুন ডান্স কভাৰ লৈ আপোনালোকৰ মাজত আহিম। চ' এতিয়া মই যাওঁ ৰেডি হ'বলৈ, কাৰণ সোনকালে গৈ সোনকালে আহিব লাগিব। চ' ব'লক। এয়া মই ফুল ৰেডি হৈ গ'লোঁ শেনাজৰ ঘৰত যাবলৈ, কিন্তু মই মোৰ স্কুটিখন আজি লৈ যাব নোৱাৰোঁ, যিহেতু অড এণ্ড ইভেন নাম্বাৰৰ এটা ছিষ্টেম চলি আছে এতিয়া। সেইকাৰণে মই ৰেপিড' বুক কৰিলোঁ আৰু ৰেপিড' আহি আছে। চ' ব'লক আমি শেনাজৰ ঘৰলৈ যাওঁ, লেটছ গ'। এয়া মই তলত আহিলোঁ, মোৰ ৰেপিড' আহি গ'ল। চ' আমি এতিয়া শেনাজৰ ঘৰত যাম। এয়া মই আহি পাই গ'লোঁ শেনাজৰ ঘৰ। এয়া মই শেনাজৰ ঘৰত আহি বহিলোঁ। এয়া আমাৰ শেনাজ মেডাম। আজি ইমান গৰম শেনাজ, তথাপিও মই তোমাৰ ঘৰত আহিছোঁ জানা। এতিয়া চবকে কোৱা যে আমি আজি কিয় লগ কৰিছোঁ। আচলতে আমি বহুদিন ভিডিঅ'জ দিব পৰা নাই, সেইবাবে আমি দুজনীয়ে যি ভিডিঅ'ৰ ডান্স কভাৰৰ কাৰণে আজি লগ হৈছোঁ। যিহেতু আমি চাৰিজনী লগ হ'ব পৰা নাই, মই ভাবিলোঁ যে আমি দুজনীয়ে এটি ডান্স কভাৰ কৰোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি আমাৰ প্ৰেক্টিচ হৈ গ'ল আৰু এতিয়া তন্ময়ে খাই আছে চাহ, আৰু যিহেতু কাৰফিউ হ'ব সেইবাবে তাই যাবও লাগিব ঘৰ। আৰু আপোনালোকক দেখাইছোঁ তাই কেনেকৈ চাহ খাই আছে। এয়া তাই চাহ খাই আছে, চাওক আপোনালোকে। গৰম গৰম চাহ আৰু কি খাইছা তুমি লগত? পিঠা। কেনেকুৱা লাগিছে খাই? বঢ়িয়া। আৰু কোৱা, আজি ইমান দিনৰ পিছত আহি তোমাৰ কেনেকুৱা লাগিলে? ফাৰ্ষ্টটো ইমান দিনৰ পিছত ঘৰৰ পৰা ওলাইছোঁ, সেইটোৱে বহুত ভাল লাগিছে। আৰু এয়া মই চাহ খাই লওঁ এতিয়া, কাৰণ মই যাবই লাগিব ঘৰত। বাই। অ'কে শেনাজ, এতিয়া মোৰ ৰেপিড' আহিলে, গতিকে মই যাওঁ। আকৌ অতি সোনকালে লগ পাম, আপোনালোককো লগ পাম নিশ্চয়। বাই বাই। বাই বাই শেনাজ। ফাইনেলি মই ঘৰ আহি পালোঁ। আজিৰ এই ব্লগটো ইমানেই আছিলে। আপোনালোকে কালা সংগমৰ ফাৰ্ষ্ট ব্লগটো চাই কেনেকুৱা পালে আমাক নিশ্চয় কমেণ্ট কৰি জনাব। বাই বাই।